এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালে আছে আমিও ভালে আছোঁ আৰু আজি আমি গৈ আছোঁ বাৰিচৰগৰীয়া ভাওনাৰ প্ৰদৰ্শনী চাবলৈ তাৰে কিছু দৃশ্য এইখিনি সকলো কাঠেৰে বনাইছে ইমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে বগলীটো যে একদম সঁচা সঁচি যেন লাগিছে ধুনীয়া লাচিত বৰফুকনৰ দৃশ্য মূৰপংখীটো যে সঁচাকৈ বহুত ভাল লাগিছে ভূপেন হাজৰিকাৰ মনে কেনেকৈ চাইছে পেপাকেইটা যে ইমান ধুনীয়া লাগিছিলে আৰু ঘৰকেইটা ওপৰত শৰাই ভাগৱত কেইখন চাওক ইমান মানে ভাল লাগিছিলে ঢেঁকীটো আৰু এনেকুৱা সৰু সুৰা বস্তু আৰু ঢেৰ আছিলে এয়া আকৌ স্পৰ্টিঙত নাম লিখি দিব পাৰি বা নিজৰ ফটোখন প্ৰিণ্ট আউট কৰিব পাৰি আমাৰ মনে একদম চব পিটিকি পাটাকি চাইছে আৰু সি এনেও এইবোৰ বহুত বেছি ভাল পায় এইটো হৈছে ময়ূৰ চৰাই মই ভাল পাওঁ আৰু হৈ পিনে আছে বাঘ মই দেখিছিলোঁ গতিকে সি দৌৰি গ'ল ইয়াকে ভিতৰ হাতটো সোমোৱাই চাই আহিছে লাইট জ্বলাই থৈছিলে ইমান মৰম লাগিছিলে ৰাতি এইটো ইমান ধুনীয়াকৈ ৰাতি একদম জিলিকাই থৈছে চকুকেইটা বৰ ধুনীয়া যেনেকৈ জিলনকৈ ভৰাই এয়া আমি আহিলোঁ কাপোৰ দোকানলৈ ভগৱানৰ ফটো আছিলে আৰু তলত কেইটামান আছে আৰু এয়া আহিলোঁ ফুলৰ দোকানলৈ ধুনীয়াকৈ ফুলৰ দোকান আছিলে এয়া শংখৰে বনাই থোৱা এইখিনিও বৰ ভাল লাগিছিলে হৰিণা দুটা কেনেকুৱা দাম ইয়াত আছিলে কফি কাপ বটলছ এইবিলাকত প্ৰিণ্ট আউট কৰা এয়া আহিছিলে মাটিৰে শাক পাচলি বনাই থৈছিলে মানে একদম চুই চুই চেচেগৈ এয়া ফটোবিলাক আকৌ এখন দোকানত
একদম ধুনীয়াকৈ উঠাইছে গহনা আছে লগতে কাপোৰৰ দোকান এখন আহোমৰ সাজপাৰ থকা দোকান লাইট আহিলে আপোনালোকক দেখাম লাইটটো গ'ল লাইট আহিলে নেপালীসকলৰ সকলো সাজপাৰ তেওঁলোকৰ সকলো বস্তুতে একদম খোৱা বস্তুলৈকে সজাই থৈছে ইয়াত চাব পাৰে কিছুমান থৈ দিছে এয়া তেওঁলোকৰ থৈ দিয়া আৰু সেইফালে এক্সট্ৰা দিয়া আছে কিছুমান এইফালে আকৌ কটাৰী দেখিলোঁ ডাইনেছৰ আমি গ'লোঁ ডাইনেছৰ বৰ ধুনীয়াকৈ বনাইছে ডাইনেছৰটো নিৰ্দিষ্ট কৰিবলগীয়া ঠাইতহে পেলায় পৰিৱেশটো নিকাকৰণ কৰিবৰ বাবে আপোনাসকলেও উদগনি যোগাব বুলি আমি বিনম্ৰ স্থানতহে পেলাই আমি তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি গোহাৰি জনাইছোঁ আমাৰ ইয়াত হয় জামুগুৰিহাটৰ পাতলৰ চুকত হয় আৰু চকীয়াৰ হাজাৰীমালত হয় এয়া হৈছে কালিয়া দমন কৃষ্ণ এনেকৈ পাঁচমুখীয়া সাপৰ ওপৰত এনেকৈ নৃত্য কৰি আছে বৰ ধুনীয়াকৈ বনাইছে এইটো লাইটিং কৰি দিয়াৰ কাৰণে বেছি ধুনীয়া লাগিছে দেখি এয়া আহি পাই গ'লোহি চক্ৰবেহু আমি কিছুমানে যদি ৰাস্তা উলিয়াব পাৰিছে কিছুমানে বিচাৰিয়ে পোৱা নাছিলোঁ মন আগে আগে গৈ আছিলে কিছুমানে হাঁহি হাঁহি ৰাস্তা বিচাৰি ফুৰিছে কিছুমানে গৈ পেলাই আধা বাটৰ পৰা উভতি আহিছে ৰাস্তা নথকাৰ বাবে এয়া এতিয়া ঘূৰি কিন্তু আমি বহুত এনজয় কৰিলোঁ হাঁহি হাঁহি একদম বহুত এনজয় কৰিলোঁ ভাল লাগিলে এনেই ঘূৰি আছোঁ যদিও ভাল লাগিলে এইটো বাৰেশ্বৰ ভাওনাত আহিলে আমি প্ৰত্যেকবাৰে ইয়াত নাজানো এইটোৰ পৰা আমি কেতিয়া ওলামগৈ আমি গৈয়ে আছোঁ ওলালোঁ আৰু এয়া আমি সোমালোহি শংকৰদেৱ কলাক্ষেত্ৰ এইজন শংকৰদেৱ কটলাখত লগতে মাধৱদেৱৰ মূৰ্তি আছে এয়া ফটো কিছুমান আছে এয়া ফটোখিনি আনিছে এয়া এনেদৰে কিছুমান ফটো দি থৈছে শিল্পৰ ফটো হয় এইটো হৈছে এয়া সত্ৰীয়া নৃত্যৰ কিছুমান এক্সাৰচাইজ বা কিছুমান পজ দি থোৱা আছে ইয়াত এয়া মুখা কিছুমান মাজুলীৰ পৰা অনা এইজন মাজুলীৰ হয় মাজুলীৰ পৰা আহিছে তেখেতে এয়া মুখা বনোৱা প্ৰচেছ কেইটা দি থৈছে তাৰপৰা ওলাই আমি এইখন মিনি কন্যাকা চাওক ইমান ধুনীয়াকৈ আপোনালোক আহিছেনে বাৰু যদি নাই অহা এইখন মিনি কন্যাকা ইয়াত সজাই থৈছে ইয়াতে চাই ল'ব পাৰে এইটো চাগে ভিডিঅ'টো দিয়ালে চাগে বাৰেশ্বৰৰ ভাওনা শেষেই হ'বগৈ এয়া পুখুৰী আছিল আৰু পুখুৰীত দুটামান মাছো দি থৈছে এয়া মাছ গল্ডেন ফিছ দি থৈছে সেয়ে সৰু সৰুকৈ এনেকৈ আছে মাছকেইটা আৰু এয়া হৈছে গাই গৰু গাই বৰ ধুনীয়াকৈ বনাইছে একদম ৰিয়েল লাগিছে একদম আছলি
লিটো অকণমানিকৈ এয়া ঘৰ কিছুমান কলগছ চলগছ ইয়াত দি দিছে কইনকাৰে খেলিবলৈ দিয়া নাই যি খেতি তাত কৰি থোৱা আছে ইয়াত অলপ অলপ দেখুৱাইছে এয়া খেলা বস্তু আছে কিন্তু ইয়াত খেলিব দিয়া নাই ইমান ধুনীয়াকৈ এখন এখন পাৰ্ক পাৰ্কৰ নিচিনাকৈ আছে পাৰ্ক তাতো আছে ইয়াত অকণমানিকৈ বনাই দিছে হৰিণা আছে এয়া হৰিণা আৰু এখন তাতো আছে বনাই থোৱা আছে খালি অৰিজিনেলি নাই বাঘটো ক'ত গ'ল উপসভাপতি অঞ্জন বৰা ডাঙৰীয়া কাৰ্যালয়ত বিচৰা হৈছে জুলনাৰ নিচিনাকৈ এখনো বনাই থোৱা আছে তাত যথেষ্ট আছে কিন্তু ইয়াত ইমান সোপা বনোৱাটো সম্ভৱ নহয় সেইবাবে কিছুমান বনাইছে প্ৰায়খিনি আছে হ'লেও এয়া ঘৰকেইটা এনেকৈয়ে বনোৱা আছিলে ঘৰকেইটা ইয়াত আপোনালোক আহিলে ইচ্ছা কৰিলে থাকিবও পাৰিব এয়া হৈছে ভৰলীপুৰীয়া কন্যাকা বহুমুখী পাৰ নামঘৰটো নকৰিলে নেকি নামঘৰটো কৰিছিলোঁ এয়া ভাওনা ষ্টাৰ্ট হৈছে খেলাত আমি চাইছিলোঁ দেৱী দানৱৰ যুদ্ধ আছিলে ভাওনা নেপালী সম্প্ৰদায়ৰ মানুহ পাতিছিলে তেওঁলোকৰ বচন কথা একোৱে শুনিব নোৱাৰি
এয়া কইনাকা পামখন দেখুৱালে। ইয়াত ধুনু ফটো উঠিলে, তাই দিনত কুইজ দিছিলে।